Hi guys, welcome to my YouTube channel. নতুন এটা ভিডিও আপোনালোক সকলোকে স্বাগত জনাইছো। মানে বহুত দিন কি হল মানে ভিডিও সিডে কৰি পৰা নাই আৰু আজি মানে কি অনুপমৰ মানে কি এটো মানে বাইকখন মানে এটো টিপলেছ থাকা হয়। সো সেই কাৰণে আজি ইয়াতে টিপ লগাম। এটোকে আপোনালোকে চাওক। এটো মানে লিক নাই হলিও মানে টিপলেছ থাকাটো অলপ মানে হওয়াতে মানে গুছি যায়। সেই কাৰণে মানে লগাই দিব। তলফালে আছে বাইকৰ চাকা। এটা আমি গৈছো অনুপমৰ লগত পুৰা মানে গ্যাৰেজত আৰু গ্যাৰেজত মানে কি হয় চাব। সো মানে আপোনালোকে চাওক এটো কেনেকৈ কি লগাব আৰু এটা চাই থাকক আৰু বাকিখিনি। এগলা গুটে ৰাস্তা পানী হৈ গৈছে আৰু বতৰটো এক নম্বৰে ভাল চাও মানে এগলা দিন মানে কি হৈছে মানে একো কন্টেন্ট বনাই কেনে ডাইৰেক্ট কলেজৰ পৰা ওলাইছো আৰু সো এটা আহিপালো মেইন ৰোড আৰু এই মেইন ৰোডৰ পাৰতে আছে গ্যাৰেজটো হেইটো আপোনালোকে দেখিছে কি নাই নাজানো এটা আমি ৰাস্তাটো পাৰ হ'ব লাগিব সো এটা ইফালে মেকানিও আহি গল আৰু এটা মেকানিয়ে মানে অলপমান মানে বাইকখন চাব মানে কেনেকৈ কি লিক হৈছে না কি হৈছে এনেতো মানে লিক হলিও মানে সব মানে খুলিবই এনেও মানে টিপ লগাবতো আৰু চাকাটো খুলিবই লাগিব এনেও সো গাইস এটা মানে এখিনি মানে গুটে মানে টায়াৰটা খুলিব লাগিব আৰু টায়াৰটা খুলি মানে পুৰা এতে টিপ সোমাই দিব লাগিব টাইমটো বা এটা কিমান বা লাগিব তো ভাল কৰংতে আৰু ইফালে বা গাড়ী সাৰি ধুই আছে মানে পুৰা মানে ইয়াতে মানে গ্যাৰেজও আছে আৰু ইফালে গাড়ী ধুৱাও আছে তাৰ পিছত ইফালে মানে আৰু দোকানো আছে মানে গাড়ী সাৰি বিকা সো ইফালে চাকা খোলা আৰম্ভ হৈ গল আৰু মেকানিক দাদাই পুৰা মানে বঢ়িয়াকে কৰি আছে আৰু কামটো আমি মানে চাই আছো কেনেকৈ কি কৰে সো গাড়ী টায়াৰ সাংতে মানে পুৰা মানে বাইকৰ টায়াৰে খোলা হৈ গল আমি গমে নাপালো এটা মানে টায়াৰটো ভিতৰত লৈ যাব ভিতৰত মানে বাকি কামখিনি ভিতৰত হ'ব মোৰ আগত আৰু এটো চাও পাৰে হাইড্ৰলিক মেচিন হয় যোনটো মানে তলত মানে কি বস্তু থলাই সেকেন্ডত মানে পেটেঙা কৰি দিব পাৰে সেই বস্তুটো আজি দেখিলো বাকিখিনিটো জানে গ্যাৰেজত মানে পুৰা মানে বস্তু তেল সেল সব থাকে আৰু এটা মানে পুৰা ইফালে টায়াৰটো খোলা আৰম্ভ হৈ গল So guys, এনেকা টায়াৰ লগা হৈ গল আৰু এটা যাবলে কলেজত So guys, এটা গৈ আছো আমি ক্লাছত মানে এটা ক্লাছ আছে এতিয়া মানে অলপ দেৰি হৈ গল কিন্তু হলেও ক্লাছটো কৰিব যাম এতিয়া আমি আৰু ইয়া পানী সব পানী হৈ গয়া সব So এনে টায়াৰটো মানে ভাল কৰা এনে পইচা কিমান ললা ভাল কৰা এনে হেৰি টায়াৰটোৰ দাম 350 টকা আৰু মেকানিক চাৰ্জ 20 টকা লৈছে আৰু এখিনি আৰু আপোনালোকে কিবা বেয়া হয় আহিব এতে সো এটা আমি গৈ আছো কলেজ আৰু কলেজত এটা ক্লাছ আছে সো ক্লাছখিনি কৰি এটা পুৰা মানে ঘৰত আৰু যাম আৰু মানে এটা মানে ভিডিওটো এইখিনটা সামৰিব লাগিব সো আজি ভিডিওটো ভাল পালে লাইক সাবস্ক্ৰাইব কৰি দিব আৰু কলেজত আহি পালো এটা আমি পুৰা ক্লাছত যাম